নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনে হ'ল ভিডিঅ' বনাই দিব পৰা নাই, কাৰণ এইখিনি বৰষুণে পৰি আছে। আজিৰ পৰাহে ৰ'দ দিছে আৰু আজিৰ পৰা এদিন ভিডিঅ' বনাম। একে সঁচাই কৈছোঁ, আজিৰ পৰা এদিন ভিডিঅ' বনাম আৰু মানে কণ্টেণ্ট বিচাৰি নাপাওঁ, সেইকাৰণে মই ৰেগুলাৰ ভিডিঅ' বনাবলৈ টান পাওঁ মানে। সেইকাৰণে আজিৰ পৰা বোলো এদিনেই যি কণ্টেণ্টেই নহওক, সদায় এদিন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বলক এতিয়া চাইকেলখন লৈছোঁ, অলপমান ওলাই যাওঁ। আন্ধাৰে হ'ব এতিয়া আৰু গৰমটো বহুত পৰিছে। ৰ'দ দিলে একে ৰ'দে দি থাকে আৰু বৰষুণ দিলে বৰষুণে পৰি থাকে। আজিৰ দিনটোত যিটো ৰ'দ দিছে ন, পূৰা ফাটি গৈছেগৈ। আৰু এতিয়া চাইকেল লৈছোঁ, অলপমান ওলাই যাওঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি মেইন ৰাস্তা পালোহি আৰু এফালে যাওঁ নে সেইফালে যাওঁ, এতিয়া কোনফালে যাওঁ কনফিউজ হৈ আছোঁ। আৰু অলপমান ভাবি লওঁ, তাৰপিছত যাম ৰ'ব। অলপ সময় ভাবিলোঁ আৰু এতিকে যোৱাৰ সিদ্ধান্ত ল'লোঁ। মানে এইটো ৰাস্তা দি বহুত দিন হ'ল যোৱা নাই আৰু এতিকে সেইদিনাখন গৈছিলোঁ বাবুজা চাইডে। বৰষুণৰ কাৰণেতো জেগাই জেগাই বানপানী হৈছে, কিন্তু আমাৰ এইটো চাইডে নাই। কিন্তু যোৱা বছৰ হৈছিলে, কিন্তু এইবিলাক চব পানী হৈছিলে, কিন্তু এইবাৰ হোৱা নাই। কিন্তু এনেকুৱা দিনতে হৈছিলে যোৱা বছৰ পানী। আমাৰ এইখিনি জেগাত ইমান সহজে পানী নহয় আৰু। চাইকেল থলোঁ আৰু এইটো পুলতে অলপমান বহিলোঁ, কাৰণ বহুত দিন বহা নাই, একে বৰষুণ নপৰা আগতে বহিছিলোঁ আৰু। চাইকেলে বেছি দূৰো যোৱা নাই, এই সাতগাঁৱলৈকে গৈছোঁ। ইমান গৰম লাগিছে, সেইকাৰণে গুচি আহিলোঁ। নহ'লে জালুগুটি ইমান যাম বুলি ভাবিছিলোঁ, বহুত গৰম, সেইকাৰণে গুচি আহিলোঁ। যিহেতু অসমত এতিয়া বানপানী চলি আছে ন, আজি ভিডিঅ'টো বানপানীৰ ওপৰতে বনাওঁ। আৰু আমাৰ ইয়াত যোৱা বছৰ পানী হৈছিলে আৰু এই পুলটোৰ তলত যি ধৰণে পানী গৈছিলে ন, একেবাৰে ভাবিব নোৱাৰা পৰিস্থিতি হৈ গৈছিলে। আৰু যোৱা বছৰ মোৰ ঠাইত মোবাইল নাছিলে, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। যদি কাৰোবাৰ মোবাইলৰ পৰা পাওঁ, ভিডিঅ'টো বা লগাই দিম, চাই ল'ব। যদি পাওঁ তেতিয়া লগাই দিম। এইবিলাক চব একে পানী হৈ গৈছিলে আৰু এই গোটেই পথাৰ কেইখনতে পানী হৈ গৈছিলে। এতিয়া মই ৰাস্তাৰ পৰা ঘৰ আহি পালোহি আৰু এইটো ভিডিঅ' অলপ ৰিমিক্স টাইপ হ'ব। মানে সেইদিনাখন মই স্কুল গৈছিলোঁ, কিয় গৈছিলোঁ, কি কৰিব গৈছিলোঁ, সকলোবোৰ গম পাবলৈ এই পাছৰ ভিডিঅ'খিনি চাই লওক, তাৰপিছত লগ পাই আছোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনে হ'ল ভিডিঅ' বনাই দিব পৰা নাই, মানে আজিৰ পৰাহে ৰ'দ দিছে। এইখিনি সদায় বৰষুণে পৰি আছে আৰু বৰষুণত কি ভিডিঅ' বনাম, সেইকাৰণে ভিডিঅ' বনোৱা নাই। আজি বহুত দিনে হ'ল স্কুল নোযোৱা, কাৰণ মই এইচএছ ফাইনেল এক্সাম দিছিলোঁ। ৰিজাল্টটো বাৰু ভালেই হ'ল। স্কুলত মানে মাতি আছে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আনিব, কিন্তু মই যাব পৰা নাই এই বৰষুণৰ কাৰণে। আৰু আজি বৰষুণ পৰা নাই, ৰ'দ দিছে, সেইকাৰণে স্কুল যাব ওলাইছোঁ চাইকেলখন লৈ। তো বলক আমি আজি স্কুল যাওঁ আৰু মই পঢ়া স্কুলখন দেখামগৈ। এতিয়া চাইকেলত তলা মাৰিলোঁ আৰু স্কুল আহি পালোহি আৰু ইয়াতে লগৰ কেইটামানক লগ পালোঁ। আৰু এতিয়া স্কুলৰ ভিতৰত যাওঁ। এতিয়া মই পঢ়া ক্লাছকেইটা দেখামগৈ। ভিতৰত ক্লাছ কৰি আছে, সেইকাৰণে লাহে লাহে কৰিছোঁ। আৰু 9ৰ ক্লাছটো আছিল আমাৰ এইটো, আৰু 10ৰ ক্লাছটো আছিল এইটো। মানে লাহে লাহে কথাবিলাক কৈ আছোঁ, ক্লাছ কৰি আছে, সেইকাৰণে লাহে লাহে কৈছোঁ। চাবিধৰণে গালি দিব পাৰেতো, সেইকাৰণে লাহে লাহে কৈ আছোঁ। এই কেইজোপা মধুআম গছ আমি 9ত ৰোৱা, এতিয়া বহুত ডাঙৰ হ'ল। আৰু এইটো আমাৰ ফাৰ্ষ্ট ডে হলটো। যাতে নেহি কহি ৰিশ্তে পুৰানে কিছি নয়ে কে আ জানে से जाता हूँ मैं तो मुझे तू जाने दे क्यों परेशान है मेरे जाने से टूटा है तो जुड़ा है क्यों मेरी तरफ तू मुड़ा है क्यों हक नहीं तू ये कहे कि यार अब हम ना रहे एक तेरी यारी का এইখিনি ভিডিঅ' ইমানখিনিয়ে আছিলে। আৰু সেইদিনাখন স্কুল গৈছিলোঁ আৰু তাৰ আগতে মাতিছিলে, কিন্তু মই নগ'লোঁ বৰষুণৰ কাৰণে, আৰু সেইকাৰণে লগৰ ল'ৰাবিলাকক লগ নাপালোঁ। আৰু এইখিনি ভিডিঅ' মই নিদিম বুলিয়ে ভাবিছিলোঁ, ইমান ভাল হোৱা নাই। তথাপিও দি থৈছোঁ, স্মৃতি হিচাপত ৰাখি থৈছোঁ, কাৰণ স্কুলৰ লাইফটোত বহুত মিছ কৰিছোঁ আৰু আগলৈও কৰিম। আৰু কি ক'ম আৰু, এইখিনিয়ে মাত্ৰ মেমৰিজ ৰখি গ'ল, এই ভিডিঅ' ক্লিপকেইটা ৰখি গ'ল। আৰু কি আৰু, আজি ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। যদি মোক কোনোবা লগৰ ভিডিঅ'টো চাই আছা, প্লিজ কমেণ্ট এটা কৰি দিবা।